হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত আমি এক গুৰুত্বপূৰ্ণ অধ্যায় বৃত্তৰ বিষয়ে জানিবলৈ গৈ আছোঁ। চ' তোমালোকে ধৈৰ্য সহকাৰে A to Z ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাবা আৰু ভালকৈ মন দি শুনিবা। আমি বৃত্তৰ সকলোবিলাক কথা আমি এইটো ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰিব যাই আছোঁ। চ' দেৰি নকৰি ষ্টাৰ্ট কৰোঁ আহক। তোমালোকে নিশ্চয় তোমালোকৰ দৈনন্দিন জীৱনত বৃত্তৰ বহুতো উদাহৰণ দেখিছা, যেনে চাইকেলৰ চকা, হাতৰ আঙুঠি বা ঘড়ীৰ ডায়েল। এই অধ্যায়ত আমি এই বৃত্তবোৰৰ বিষয়ে গণিতীয় দৃষ্টিকোণৰ পৰা গভীৰভাৱে আলোচনা কৰিব যাই আছোঁ। চ' তোমালোকে মন দি ভালকৈ চাবা, ঠিক আছে? এতিয়া আমি পঢ়ো বৃত্ত কি? হোৱাট ইজ চাৰ্কেল? বৃত্ত হৈছে একমাত্ৰ এটা কেন্দ্ৰবিন্দুৰ পৰা সমদূৰত্বত থকা সকলোবোৰ বিন্দুৰ সমষ্টি। অৰ্থাৎ যদি কোনো বিন্দুৰ পৰা কেন্দ্ৰলৈ দূৰত্ব একেই থাকে, তেন্তে সেইবোৰ বিন্দু মিলি এটা নিখুঁত বৃত্ত গঠন কৰে, ঠিক আছে? এতিয়া আমি বৃত্তৰ কেইটা মুখ্য অংশৰ বিষয়ে আলোচনা কৰিম। আহক বৃত্তৰ কিছুমান মূল ধাৰণাৰ বিষয়ে জানো। কেন্দ্ৰবিন্দু, চেণ্টাৰ, যি নিৰ্দিষ্ট বিন্দুৰ পৰা সকলো বিন্দু সমান দূৰত্বত থাকে, সেই বিন্দুটোক বৃত্তৰ কেন্দ্ৰবিন্দু বলে, ঠিক আছে? এইটো বৃত্তৰ ও এটা কেন্দ্ৰবিন্দু, ঠিক আছে? ব্যাসাৰ্ধ, কেন্দ্ৰৰ পৰা বৃত্তৰ পৰিধিলৈ থকা নিৰ্দিষ্ট দূৰত্বক ব্যাসাৰ্ধ বলে। ইয়াক সাধাৰণতে R আখৰেৰে সূচোৱা হয়, ঠিক আছে? বৃত্তৰ চাপ, বৃত্তৰ চাপটো হৈছে সার্কেলৰ এটা অংশ, মানে বৃত্তৰ এটা অংশ। এইটো এটা বৃত্তৰ চাপ, ঠিক আছে? জ্যা, কোড, বৃত্তৰ পৰিধিৰ যিকোনো দুটা বিন্দু সংযোগ কৰা সৰল ৰেখাখণ্ডক জ্যা বলে। এইটো হৈছে বৃত্তৰ জ্যা, ঠিক আছে? ব্যাস, ডায়ামিটাৰ, যি জ্যা কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায়। যদি এই জ্যাটো কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায়, মনত ৰাখিবা, যদি এই জ্যাটো কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় তাক আমি ব্যাস বুলি কওঁ। ই বৃত্তৰ আটাইতকৈ দীঘল জ্যা আৰু ই ব্যাসাৰ্ধৰ দুগুণ হয়, ঠিক আছে? ব্যাস সমান সমান 2 ইনটু ব্যাসাৰ্ধ, ঠিক আছে? পৰিধি, পৰিধি হৈছে বৃত্তৰ সম্পূৰ্ণ দৈৰ্ঘ্যক ইয়াৰ পৰিধি বুলি কোৱা হয়। বৃত্তৰ বৈশিষ্ট্য, প্ৰপাৰ্টিজ অফ এ সার্কেল, বৃত্তৰ বিশেষত্ব হৈছে সকলো বিন্দু কেন্দ্ৰৰ পৰা সমদূৰত্বত থাকে। বৃত্ত কোনো বৰ্গ, আয়ত, ত্ৰিভুজৰ দৰে কোণ থকা আকাৰ নহয়, ই এটা নিখুঁত বন্ধ বক্ৰ আকাৰ, ঠিক আছে? গণিতত বৃত্তৰ গুৰুত্ব। এই অধ্যায়ত আমি বৃত্ত আৰু সৰল ৰেখাৰ মাজৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি কিছুমান গুৰুত্ব আলোচনা কৰিম। এখন সমতলত এখন বৃত্ত আৰু এখন সৰল ৰেখাৰ তিনিটা ভিন্ন ভিন্ন অৱস্থান থাকিব পাৰে। অছিদীয় ৰেখা, যদি কোনো এটা ৰেখাই বৃত্তটোক কোনো বিন্দুতো ছেদ নকৰে বা স্পৰ্শ নকৰে, তাক আমি অছিদীয় ৰেখা বুলি কওঁ, ঠিক আছে? ছেদক, যেতিয়া সৰল ৰেখাডালে বৃত্তটোক দুটা পৃথক বিন্দুত ছেদ কৰিব, তাক আমি তেতিয়া ছেদক বুলি কওঁ। আৰু স্পৰ্শক, যেতিয়া সৰল ৰেখাডালে বৃত্তটোক কেৱল এটা বিন্দুতহে স্পৰ্শ কৰিব, তাক আমি স্পৰ্শক বুলি কওঁ, ঠিক আছে? আশা করি স্টুডেন্ট ভালকে বুঝি পাইছা ভিডিওটো। এইটো ভিডিওত এইখিনিয়ে, ভালকে পঢ়া আৰু আগবাঢ়ি যোৱা। থ্যাংক ইউ।